हेलो गाइस, क्या আপোনালোকক বিশ্বাস হ'ব? তো গাইছ আজি মই অকল 10 জোপা পানীলাও গছৰ পৰা কিমান টকা কমালো আপোনালোকে বিশ্বাস কৰিব পাৰিব? তো গাইছ আজিলৈকে মই 10 জোপা পানীলাও গছৰ পৰা 20,000 টকা কমালো। আপোনালোকে বিশ্বাস কৰিব পাৰিব? আৰু বাকী কেইজোপা আছে সেইবোৰতো মই হিচাপে কৰা নাই। তো আপোনালোকে দেখিয়ে পাইছে এইবোৰ মোৰ পানীলাও ফচল কেনেকৈ উৎপাদন বৃদ্ধি পোৱা গৈছে। ইয়াতে চাব পাৰে, আপোনালোকে দেখিছে। এয়া আপোনালোকে এইবোৰ মই যিবোৰ আগতে টিপ দিছোঁ, এইবোৰৰ টিপছ মই আগতে আপোনালোকক দিছোঁ। আপোনালোকে সেইবোৰ কৰিলেই হৈ গ'ল। এইটো মই এপেকেট 20 লৈছিলোঁ 200 টকাৰ। তো ইয়াৰ লাওটো আপোনালোকে চাব পাৰে, প্ৰায় 3 ফুটমান হ'ব। এইটো লাও 3 ফুটমান হ'ব। এইটো মই ঘৰত বৰ্তমানলৈকে খাই চোৱা নাই, ইয়াৰ টেষ্টি কেনেকুৱা হ'ব। কিন্তু লাওটোৰ চাইজটো কিন্তু বৰ ভাল, বহুত দীঘল লাওটো, 3 ফুটমান চাইজৰ। এইটো লাওটো কিন্তু গাইছ পচন্দ কৰিবলগীয়া লাও হয় দেই। এইটো 200 টকা পেকেট লৈছে লোৱাটো, কিন্তু লাওৰ চাইজটো কিন্তু বহুত ভাল, ধুনীয়া, বহুত লম্বা হয়। 3 ফুটমান লম্বা হৈছে লাওটো, আৰু মোটাও হৈছে। আজি এইটো এটা ছিঙিব পৰা হৈ গ'ল। এই মোৰ পানীলাও বাৰীখন আধা বিঘা মাটিত ৰুইছোঁ মই। তো ইয়াত আজি 30,000 টকা বৰ্তমান ৰানিং হ'বলৈ হৈ গৈছে, গোটেইখিনি মিলাই। কলি কিন্তু বিৰাট মস্ত কলি দিয়ে এই গছ কেইজোপা, একদম মানিবলগীয়া। তো যোৱাকালি মই 25টামান ছিঙিছিলোঁ, আজি মই 15টামান ছিঙিম। এইবোৰৰ তথ্য পাতি মই আগতে আপোনালোকক আলোচনা কৰি দিছিলোঁ, কেনেকুৱা কৰিব লাগে, কি পদ্ধতিত কৰিব লাগে, কি সাৰ প্ৰয়োগ কৰিব লাগে, কি মেডিচিন প্ৰয়োগ কৰিব লাগে। তো গাইছ আপোনালোকে সেইবোৰ প্ৰয়োগ কৰিলে হৈ গ'ল। তেনেকুৱা পদ্ধতিটো লৈ আপোনালোকে খেতি কৰিলে হৈ গ'ল। তো গাইছ ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেনেহ'লে লাইক কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা যদি কুৱেশ্যন থাকে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে, যাতে আপোনালোকৰ নেক্সট বছৰৰ আগতীয়া পানীলাও খেতি কৰিবলৈ কাৰণে কিছুমান তথ্য আপোনালোকে জানিবলৈ পাৰিব। তো গতিকে গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ ইয়াতে মই আপোনালোকক এটা কথা ক'ম, মই আগতে কৈছিলোঁ অল আউট মৰাৰ পিছত মই ইয়াত ডাইৰেক্টলি মই মূলা সিঁচি দিম বুলি। তো গাইজ মই সেই ভিডিঅ'টো মই আপোনালোকক দেখুওৱা নাছিলোঁ, কিন্তু মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক অকণমান সেইখিনি মই ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাইছোঁ। এয়া আপোনালোকে চাব পাৰে, মই ডাইৰেক্ট ঘাঁহ মৰা অল আউট হাৰ্বিচাইড মই প্ৰয়োগ কৰি ইয়াত মূলা ডাইৰেক্টলি সিঁচি দিছিলোঁ। তো আপোনালোকে চাব পাৰে মূলাখিনি কেনেকুৱা হৈছে। তো ইয়াৰ কাৰণে এনেকুৱা ডাইৰেক্ট সিঁচিবলৈ হ'লে আপোনাৰ মাটিটো অকণমান ইমান পানী জমা হৈ থকা হ'ব নালাগিব, নহ'লে আপোনাৰ মূলাখিনি নষ্ট হৈ যায়। তো গাইছ আপোনালোকে দেখিবলৈ পাইছে এইবিলাক মূলাখিনি ভালেই হৈছে, কিন্তু কিছুমান মাটিত পানী জমা হৈ থকাৰ কাৰণে কিছুমান নষ্ট হৈ গ'ল মূলাখিনি, আপোনালোকে চাব পাৰে। কিন্তু মই ডাইৰেক্টলি ক'ব পাৰোঁ যে
যদি মাটিখিনি মানে পানী জমা নহয় আপোনাৰ মূলাখিনি হ'ব ডাইৰেক্ট স্বাস্থ্য ভাল হ'ব আপোনালোক তো গাইছ না আজিৰ ভিডিঅ'টো ইমানে প্লিজ গাইছ চেনেলটো ছাপোৰ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব যাতে মই আকৌ নেক্সট ভিডিঅ' বনাত আপোনালোকক কিছুমান কথা সহায় কৰিব পাৰোঁ তো গতিকে গাইছ আজিৰ কাৰণে ধন্যবাদ থেংক ইউ গাইছ